আৰু আজি চাগে এখন মোজা বনাই আনিছোঁ চাওক পিছত দেখি ৰাইড বুলি লিখা আছে আৰু পতাকাখন আছে গোৱালপাৰাত আহি যদি মুস্তাফিজুৰ ৰহমানক লগ নকৰোঁ কোনে উঠাওঁ ফাইনেলি আহি পালোঁ নৰনাৰায়ণ হেল্ল' ফ্ৰেণ্ডছ আজি ধামাকা হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক আজি 60 কিলোমিটাৰ আগলৈকে যাই আছোঁ অকলে যাই আছোঁ এতিয়া ৰাতি 4টা বাজিল চ' ৰাতিপুৱা মই এতিয়া অকলে যাই আছোঁ আপোনালোকে চাই থাকক ৰাস্তাত লগ পাইছোঁ আপোনালোকক কথা পাতি আছোঁ তো ফ্ৰেণ্ডছ মই এতিয়া গৈ আছোঁ আপোনালোকে কিছু দেখিব নোৱাৰিব এন্ধাৰে হৈ আছে মই ইফালে অলপ লাইটৰ পোহৰত ফেল তেল ডুবু আছে পিছত চ' যাই থাকোঁ এতিয়া ফ্ৰেণ্ডছ এতিয়া অলপ অলপ পোহৰ হৈ গ'ল আপোনালোকে দেখিব পাৰিব চাৰিওফালে অলপ পোহৰ হৈ গ'ল তো মই যাই পোৱা আৰু দুধ নাই আপোনালোকক ডাইৰেক্ট দুধ নাই দেখুৱাই আছোঁ অ'কে ফ্ৰেণ্ডছ আপোনালোকেতো গমেই পোৱা নাই চাগে মই ক'ত যাই আছোঁ কি কৰি আছোঁ চ' মই বৰ্তমান যাই আছোঁ নৰনাৰায়ণ সেতু আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক মই নৰনাৰায়ণ সেতু যাই আছোঁ আৰু প্ৰায় যোৱাতে 60 কিলোমিটাৰ হ'ব অহা যোৱা 120 কিলোমিটাৰমান হ'ব চ' আপোনালোকে চাই থাকক আৰু আজি পানী নপৰিলেই হ'ল মইতো ভিডিঅ' বনাব আহিলে পানী নপৰে অলপ ভালকৈ যা দে মই এতিয়া যাই আছোঁ আপোনালোকে চাই থাকক আৰু আজি চাইকেলখন মোজা বনাই আনিছোঁ চাওক পিছত দেখি ৰাইড বুলি লিখা আছে আৰু পতাকাখন আছে আৰু ইফালে হাউচাখন দিয়া হৈছে চ' মানে চবেই ঘূৰি ঘূৰি চাই খাতৰা পাম্পাৰ লৈ আহিছোঁ চাওক ইফালে চেফটি বক্স আছে কিবা কিবি আছে চ' এতিয়া বৰ্তমান যাই আছোঁ মই ৰুটনি চেৰালোঁ ফ্ৰেণ্ডছ ৰাতিপুৱাই পুৱাই ৰাইড কৰা মজাই বেলেগ চ' শুনিলোঁ এই হালবাৰীখন বোলে হাতী আছে চ' কি হয় চাওঁ আৰু আপোনালোকে ভিডিঅ' দেখিবৰ কাৰণে নৰে চ' চাই থাককচোন আগত বহুত মানুহ আছে আপোনালোকে চাওক মই দেখুৱাই দি আছোঁ ৰাতিপুৱাই পুৱাই ৰাইড কৰা চ' আপোনালোকক গুড মৰ্ণিঙে কোৱা নাই গুড মৰ্ণিং বোলে চাওক মানুহ হাতী ওলাইছে বুলি বহুত মানুহ আছে ফ্ৰেণ্ডছ কৃষ্ণাই দলং না কি বুলি কয় এইখন পাই গ'লোঁ চ' চাই থাকক আৰু বেছি দূৰ নাই মই এতিয়া আছোঁ দলঙত চাই থাকক আৰু ৰাস্তা ইমান ঠিক নহয় দেই মোৰ আগত পিলপিলি আছে ৰাস্তা ইমান ঠিক নহয় ফ্ৰেণ্ডছ সেইখিনি দূৰ পাই গ'লোঁ আৰু এইটো টুকুৰেশ্বৰী মন্দিৰ পাহাৰ চ' আপোনালোকক আগৰ পৰা দেখুৱাই দি আছোঁ মই আগত যাই কিনে আপোনালোকক দেখুৱাই দি আছোঁ ভালকৈ ফ্ৰেণ্ডছ মই এতিয়া টুকুৰেশ্বৰী মন্দিৰ আহি পালোঁ মোৰ পিছত আপোনালোকে দেখি পাব চ' আপোনালোকক ভালকৈ দেখুৱাই দিওঁ এনেই এবাৰ জাষ্ট নহমো ইয়াতে 2 টকা এটা দিব দিছিলোঁ চলি যাব দেই 2 টকা এটা দি দিলোঁ আৰু যাতে ভালে ভালে যাত্ৰাটো হয় আৰু এইফালে আপোনালোকে টুকুৰেশ্বৰী মন্দিৰ চ' বান্দৰবিলাক দৌৰি আছে জাষ্ট এনে আপোনালোকক দেখুৱাই দিলোঁ আৰু আজি নহমো চ' মোৰ এতিয়া যাত্ৰা অব্যাহত হৈ আছে কোনো প্ৰব্লেম দিয়া নাই কিন্তু কি হ'ল আমাৰ মোবাইলটো এবাৰ ওলাই সিনা পৰে এইটোৰ পৰা আৰু আপোনালোকক দেখুৱাই দিছোঁ এই বস্তুটোৰ পৰা ওলাই কিনে এবাৰ পুৰি গ'ল উপায় নাই অলপমান ফাটিছে তেতিয়াও কিছু হোৱা নাই দে ফ্ৰেণ্ডছ ৰাইড চলি আছে ধুনীয়াকৈ যাই আছোঁ বহুত দূৰ পালোঁ কিমান দূৰ পালোঁ এতিয়া গুগল মেপত চাই চাই আছোঁ আৰু মানে আজি মানে ঘূৰি ঘূৰি চাই আছোঁ চবেই মানে না চাইকেল এখন বনাই লৈছোঁ না ইও মাত কাৰে সকলোৱে ঘূৰি ঘূৰি চাই আছে এইটো এইখন চাইকেল আপোনালোকে গমেই পাইছে এয়া লাইকটো কৰি দিয়ক লাইক নাই লাইক যাই আছোঁ বেছি দূৰ নাই আমাৰ মাৰোঁ নৰনাৰায়ণ সেতু আপেল এটা কিনি ল'লোঁ খাওঁ মানে জচ ভৰাই লওঁ নতুন বাকী ৰাস্তা বনাই আছে ফ্ৰেণ্ডছ বহুত টান মাৰে চাইকেল চলাব বহুত টান মাৰি আছে কিয় বনাই বুলি কিবাই হ'ল না নতুন আছে
পাই গ'লোঁ আপোনালোকে মোৰ পিছত দেখিব পাৰিব ইমান দূৰৰ পৰা কষ্ট কৰি আহি মানে ক'তো জিৰোৱাই নাই আপোনালোকে ভিডিঅ' বনাবৰ কাৰণেহে ক'ৰবাত ৰখিছিলোঁ চ' অলপ সময় ডাইৰেক্ট আহি পালোঁ চ' মোৰ পিছত ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যাই আছোঁ ফ্ৰেণ্ড অকলে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এই মজাটো অলপ ল'বলৈ চেষ্টা কৰিব যিসকলে চাই আছে অলপমান এনে চাইকেল চলাব যেনেকৈ মই কৰি আছোঁ চ' বহুত চাইকেলৰ ভিডিঅ' আহি আছে মোৰ তাত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু এই চাইকেলখন লৈ মানে মই গোৱালপাৰা আহিবলৈ আৰু বহুত ৰাইড কৰিবলৈ ইচ্ছা আছে আপোনালোকে যদি ছাপোৰ্ট কৰে বহুত ৰাইড কৰিম চ' চাইডক খালি ছাপোৰ্ট কৰিব ভিডিঅ'ত বোলে শ্বেয়াৰ কৰক ৰাইড বুলি লিখা আছে পতাকাখন আছে আৰু ইটো ইয়াৰ পৰা এবাৰ এৰাই সিনা মোবাইলটো পৰি গ'ল চ' কি কৰিম আৰু ইফালে হেণ্ডেলটো ভাঙা হেণ্ডেল লৈ আহিলোঁ চ' এতিয়া এনেকৈ বনাই দিলোঁ চাইকেলখন চ' এইবাৰ গোৱালপাৰাত আহে যদি মুস্তাফিজুৰ ৰহমানক লগ নকৰোঁ কোনে কথা হ'ব আপোনালোকেতো গম পাইছে চাগে হিন্দী ইউটিউবাৰ এজন মানে বহুত ধনী ইউটিউবাৰ চ' মুস্তাফিজুৰ ৰহমান তেওঁৰ চেনেলটো আছে কি বুলি আছিল ভাইটি মিউজিক কোম্পানী চ' লগ কৰিম নেকি আপোনালোকে যদি ছাপোৰ্ট কৰে নিশ্চয় লগ কৰিম চ' মইতো আৰু ক'ত তাইৰ ঘৰ ক'ত কি আৰম্ভ এইটো ইয়াতে মন্দিৰ আছে মা দক্ষিণা কালী বড় মন্দিৰ নে কি আপোনালোকে চাওক ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে চ' যাই আছোঁ আৰু ফাইনেলি আহি পালোঁ নৰনাৰায়ণ সেতু পাহাৰ কাটি থোৱা আছে চ' এতিয়া ব্লগ চাই থাকোঁ আপোনালোকক ভাল শ্বট এই দেখুৱাবলৈ ট্ৰাই কৰিম ফাইনেলি আহি পালোঁ নৰনাৰায়ণ সেতুত চ' আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আগৰ পৰা বৰ্তমান পুলতে আছোঁ মই ব্ৰিজ তো চাইদেউ ভাগৰ লাগিছে দেই বহুত ফ্ৰেণ্ডছ মইতো আহি পালোঁ এই ৰাইডটোৰ লোকেশ্যন ইয়াত লিখি আছিল ব্ৰহ্মপুত্ৰ ব্ৰিজখনৰ লিখি আছিল প্ৰায় 60 কিলোমিটাৰ হয় চ' অলপ বেছিয়ে হ'ব তো 60 কিলোমিটাৰেই হয় যোৱা অহা 120 কিলোমিটাৰ হ'ব চ' ইয়াতে আহি মই লাৰি আছোঁ এতিয়া ফটো কি কপি মাল উঠোঁ থাম্বনেইলৰ কাৰণে চ' আৰু ইয়াৰ তলত যিটো ট্ৰেইন যায় আপোনালোকে জানেই থাকে বহুতে আৰু চাৰিওফালে পানী হৈ গায়া দে আৰু আপোনালোকে শ্বৰ্ট কেইটামান চাই লওক এইফালে ৰাইডাৰ যাই আছে তিনিবাৰ হ'ল ইয়াতে আহা ফাইনেলি মানে ইয়াতে উস্তি ভাই নাই যাই আছোঁ ফ্ৰেণ্ডছ যাই আছোঁ কিন্তু শেষেই নহয় চ' ইমান দূৰ আহিয়ে পালোঁ ফাইনেলি তাৰ লাগি যাইহে এৰিম একদম লাষ্টলৈকে ইয়াতে আইচক্ৰীম পাইছোঁ এটা খাওঁ ৰ গৰম লাগিছে ক'লোঁ ফ্ৰেণ্ডছ 10 টকা বোলে 10 টকা এতিয়া খাই দিওঁ আপোনালোকে ত' আৰু ইফালে মোৰ চাইকেলখন ইয়াতে থৈ দিয়া আছে আপোনালোকে চাওক ইমান দূৰৰ পৰা লৈ আহিলোঁ চাইকেলখনক ময়ো আহিলোঁ চাইকেলখনৰ কাৰণে এটা লাইক ফ্ৰেণ্ডছ একদম সিটো মুৰিৰ পৰা আহিলোঁ কি সেইকাৰণে আৰু ভিডিঅ' নেদেখালোঁ আৰু দীঘলো হয় চ' এতিয়া ঘৰত যাওঁ আৰু নাকি বেলেগখনে আৰু চাব লগা চ' ঘৰত যাওঁ ফ্ৰেণ্ডছ ইয়াতে বোলে পইচা দি সেয়া কৰিব লাগে চ' মোৰ লগত 1 টকা এটা আছিল এটা দিলোঁ আৰু সকলোৰে ভাল হওক দিলোঁ এটা সেয়া কৰিলোঁ চ' পানীটো 1 টকা বা কিছু হওক পইচা এটা দি কিনে সেয়া কৰে আৰু মানুহসকলে কয় মোক মাও কৈ পঠাইছে চ' পাহৰি আহিছিলোঁ যাবৰ টাইমতহে মনত পৰিল চ' তেতিয়াও দিলোঁ যাতে ভাল হয় ভালে যেতিয়া ঘৰত যাই পাওঁ চ' সেইটোৱে আৰু ফ্ৰেণ্ডছ এতিয়া আমি বাই দিব লাগে ঘৰত যাব লাগে আহি পালোঁ চ' যাওঁ আৰু চাইকেলখন বা চেলুট দিব লাগিব চেলুট তো ফ্ৰেণ্ডছ ইয়াতে 1 ঘণ্টামান জিৰালোঁ মানে যেতিয়া ৰ'দ দিছিল এতিয়া অলপ চাইনা হ'ল চ' আমাৰ ফালে বোলে পানী পৰি আছে কিন্তু ইফালে বহুত ৰ'দ দি আছিল একে জোতা মোজা খুলি লৈছোঁ পানী খাই আগাৰ নাপাওঁ দে
এতিয়া নেক্সট যাই আছোঁ মই দুখ নাই পাম আৰু তাৰমানে ইমান ভিডিঅ' বনোৱা নাই আৰু আপোনালোকক যোৱাতে দেখুৱাই আহিছোঁ যিখিনি বাৰু আৰু আহোঁতে ইমান দেখুৱাই নাই আৰু ভিডিঅ'টো চাগে নিশ্চয় দীঘলে হৈছে মইতো গমেই পোৱা নাই কিমান দীঘলে হৈছে এতিয়া যাই কিনে এডিট কৰিম ৰাস্তাৰ পৰা এতিয়া দিগদাৰ বাজনী খালি গাড়ীৰ বাজনী দে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই প্লিজ কৈছোঁ প্লিজ ভিডিঅ'টো একদম শ্বেয়াৰ কৰিব যিমান পাৰে সিমান আৰু হোৱাটছআপত এটা মাৰি দিম